নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আছাম ভ্লগলৈ অহাৰ বাবে আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। মোৰ ভ্লগত লৈ আহিছোঁ মই ক'ত যাম, কি কৰোঁ, সকলোবোৰ এই ভ্লগত আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চলিয়ে শুরু করতে हैं। বন্ধুসকল প্ৰথম কামটো হৈছে মই আউলাগুৰিত যাম আৰু আউলাগুৰিৰ পৰা লৈ আহিম গাখীৰ। এইপিনি দি যায় মণিপুৰ যায় আৰু এইপিনি যায় আউলাগুৰি। মই যাম এইপিনি দি আউলাগুৰিলৈ। তো বন্ধুসকল এতিয়া চলো চল। এতিয়া মই গৈ আছোঁ আউলাগুৰি আৰু এইটো হৈছে আউলাগুৰি যোৱা ৰাস্তাটো। আৰু এতিয়া মই পাই গ'লোঁ আউলাগুৰি আৰু আউলাগুৰিত আহিয়ে দেখিলোঁ আপোনালোকক এটা বস্তু দেখুৱাম। বন্ধুসকল বস্তুটো চাওক, এইটো বস্তু এইটো হৈছে দুৰ্গা মন্দিৰ, আউলাগুৰিৰ আঞ্চলিক দুৰ্গা মন্দিৰ। ইয়াতে মানে দুৰ্গা পূজা কৰা হয়। এইটো এতিয়া লৈ ওলাইছোঁ মই গাখীৰ, এয়া গাখীৰ এইটো। এতিয়া মই যাম ছ'চাইটি সামকামাৰী গাখীৰ দিবলৈ। আৰু এতিয়া আহি পালোঁ মই সামকামাৰী আৰু এয়া মানুহবোৰে গাখীৰ দি আছে। এতিয়া মই গাড়ীত বহি আছোঁ আৰু এয়া গাখীৰৰ চেম্পুল লৈ আছে। ফাইনেলি এয়া মই গাখীৰ দি ঘৰলৈ উভতি আহিলোঁ আৰু আহি থাকোঁতে এইজন ভাইটি লগ পালোঁ। ইয়াক ৰাস্তাত বাটপাকে উঠাই দিলোঁ। জেগাটো বঢ়িয়া লাগিছে একেবাৰে, ইয়াতে ঠাণ্ডা ঠাণ্ডা হাৱা। তো বন্ধুসকল আজিৰ ভ্লগটো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ বাবে বাই বাই, আৰু লগ পাম অতি সোনকালে নতুন এটা ভ্লগলৈ। ধন্যবাদ।